10 বছৰে মই কতো নাছিলোঁ, আনকি নাছিলোঁ নিজৰ মাজত। অভ্যন্তৰেদি ওলাই আহিছোঁ সেয়াওতো মই নহয়। শূন্য হৈ থকা হাতবোৰ উঠিছিল বেলিৰ প্ৰাৰ্থনা, শূন্য হৈ থকা ঘৰখন উপুৰি খাই পৰিছিল দুৰ্ভাৱনা। অথচ মইহীন ভাৱনাদিৰে প্ৰতিপাদন কৰিছিল কোনোবাই মোক, যাক মই নাজানো। বেলি যদি আশা হৈ ফুলিছিল, জুই যদি সম্ভাৱনাৰ দৰে জ্বলিছিল, তেন্তে সকলোৱে তাকেই নমন কৰিছিল। আশু আৰোগ্য কামনাৰ বাবে আই বোপাই ৰোহাত ওপৰলৈ উঠিছিল নিশ্চল তেজ মহ উঠলি উঠিবলৈ প্ৰিয়কে কাবৌ কৰিছিল অদৃশ্য। কন্যাই অস্পষ্ট স্বৰে মাতিছিল মোক আব্বা বুলি। শুভ কামনাৰ বাবে উঠা অত হাতে, চালামটিৰ বাবে কাতৰ হোৱা চকুবোৰে, মন্দিৰৰ টিলিঙা বজাই কৰা প্ৰাৰ্থনাবোৰে 10 বছৰে মোক বিচাৰি নাপালে। আনকি ময়ো নিবিচাৰিলো মোক, যি হৈ আছে দুখী আত্মাৰ উচুপনিত সামৰি থৈছিলোঁ 10 বছৰে। হয়, 10 বছৰ আছিল অজ্ঞাতখন, 10 বছৰ আছিল আত্মাহীন তনু, 10 বছৰ আছিল ভিৰে নিৰ্মাণ কৰা শূন্যতাক সাৱটি। আচলতে 10 বছৰ মৃত্যুক চলনা কৰি আছিল মৰি।